BPF दोलोनि हेंथायै फिन खेबसेबाव BTCनि मावफुं सोद्रोमा राकेश ब्रह्म बिथांनि गोख्रों बिबुंथि। BPF दोलोनि हेंथायै खौरांगिरिनि गेजेरजों गोख्रों बिबुंथि लाखिदों BTCनि मावफुं सोद्रोमा राकेश ब्रह्म बिथाङा। BPF दोलोनि दैदेनगिरिफोरा मन्त्रि सभायाव नङा जेलसो जानो थांगासिनो दं। थांनाय 17 बोसोराव रायजोफोरखौ रां थगायनानै जानायनि सायाव NIA नि केस नायबिजिरनाया सोलिगासिनो दं आरो हाग्रामा महिलारिया थाबैनो जेलाव थांगोना रोखा। BPF नि दैदेनगिरिफोरा जेलाव थानो थाखाय गावबा गावनि गान्दु आरो मुसारिखौ थियारि खालामना लाखाथों। थांनाय रायजो सभानि बिसायख'थि समाव BPF नि MLA फोरा UPPL दोलोनि बिजाथिनो भट होआखै। बिथांमोनहा ब्लेकमेलिंसो खालामदों। BPF नि MLA फोरा गैयाबाबो UPPL दोलोआ रायजो सभायाव देरहाखागौमोन। लोगोसे फैबाय थानाय 2024 मायथाइयाव जानो गोनां लकसभानि बिसायख'थियाव 5 नं क'क्राझार बियाबखौ जथायै सोरखार खुंबाय थानाय BJP दोलोआ लागोन होनना बुंनायखौबो नेवसिगारदों BTCनि मावफुं सोद्रोमा राकेश ब्रह्म बिथाङा। बिथाङा बुंदों दि फैबाय थानाय लकसभानि बिसायख'थियाव 5 नं क'क्राझार बियाबखौ UPPL दोलोआनो लागोना रोखा। मानोना UPPL दोलोआ फारफ्रोमबो बिथिङावनो रायजोफोरनि थाखाय गोख्रों खामानि मावगासिनो दं। बेखायनो रायजो राजाफोरा UPPL दोलोजों भट होखागोन आरो UPPL दोलोआनो देरहाखागोन होनना बिथाङा गोख्रों रावजों बुंथिदों। मेनलि आमी এইবাৰৰ যি মানে 22-23 বাজেট তাত আমি স্পেশালি আমাৰ বিটিআৰৰ ৰাইজক যাতে এডুকেশ্যন সেক্টৰত বেছি লাভৱান হ'ব পাৰে, শিক্ষা যাতে নতুন ৰূপ ল'ব পাৰে, তাৰ কাৰণে আমি এইবাৰ প্ৰধান এটা ট্ৰেক হিচাপে লোৱা হৈছে। এইটোৱে হ'ল 127 কৰোৰ টকা দি পেলাই আমি এইবাৰ নতুনত্ব আনাৰ কাৰণে বড়োলেণ্ড সুপাৰ 50 মিছন আমি লঞ্চ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি ACS পঢ়া ল'ৰাবিলাকক বা IPS পঢ়া ল'ৰাবিলাকক, IIT পঢ়া ল'ৰাবিলাকক সহজৰে যাতে কোচিং ল'ব পাৰে তাৰ আমি সুবিধা বনাই দিয়াৰ কাৰণে অন্য ষ্টেটত গৈ পেলাই শিক্ষা লোৱাৰ সুবিধা দিয়াৰ কাৰণে এই সুপাৰ 50 আমাৰ এই 5টা ডিষ্ট্ৰিক্টৰ পৰা সিলেক্ট কৰি পেলাই পঠোৱা হ'ব। আৰু লগতে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ নামতো বহুতো ধন আমি এইবাৰ এডুকেশ্যনত খৰচ কৰিবলৈ গৈছোঁ। কাৰণ আমি জানো যে আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি মানে স্কুল আছে সেই স্কুলৰ যি মানে অৱস্থা সেই অৱস্থা খুবেই বেয়া। গতিকে ইয়াৰে ডেভেলপমেণ্টৰ কাৰণে আমি বহুতো টকা এইবাৰ খৰচ কৰিবলৈ এই বাজেটত ধৰা হৈছে। আৰু তাৰ লগতে আমাৰ স্কলাৰশ্বিপ যি আমি প্ৰত্যেকটা সমষ্টিতে 200 জন কৰি আমি এইবাৰ 5,000 টকাকৈ দিয়াৰ কাৰণে আঁচনি অলৰেডি 21-22তো লঞ্চ কৰা গৈছে আৰু 22-23তো সেইটো কণ্টিনিউ কৰা গৈছে। ঠিক তেনেধৰণে এডুকেশ্যন ছেক্টৰতে আমি বাহিৰা কাণ্ট্ৰিত মানে যাতে আমি ল'ৰাবিলাকক বা ছোৱালীবিলাকক যাতে আমি শিক্ষা দিব পাৰোঁ তাৰেও মানে বড়োলেণ্ড মিছনৰ দ্বাৰাই সুপাৰ 50 মিছনৰ দ্বাৰাই এইটো আঁচনিও হাতত লোৱা হৈছে। আৰু ঠিক তেনেকুৱাই PWD যি মানে ডিপাৰ্টমেণ্ট ৰাস্তা বনোৱা যি ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টতো আমি 1000 কিলোমিটাৰ ৰাস্তা এইবাৰ এই বছৰত আমি কৰিবলৈ গৈ আছোঁ। আগৰ সময়ত 21-22ত আমি গুডউইল মিছনেৰে আমি এটা 700 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এইবাৰৰ যি 22-23ৰ বাজেট ইয়াত আমি 1000 কিলোমিটাৰ আমি এইবাৰ টাৰ্গেট লৈছোঁ। আৰু তাৰ কাৰণে অসম চৰকাৰ আৰু আমাৰ BTC চৰকাৰ মিলি পেলাই তাৰে যিখিনি মানে খৰচ সেই খৰচখিনি নিৰ্ধাৰিত কৰা হৈছে। ঠিক তেনেকুৱাই বিভিন্ন ডিপাৰ্টমেণ্টৰ বিলাকতো যেনেকুৱা মেইনলি স্বেচ্ছাচাৰী আৰু মানে নীতি নোহোৱা এটা মানে আদৰ্শহীন দলক আৰু লগত লৈ পেলাই যে আগত যে মানে অসম মানে নিৰ্মাণ কৰাত যে মানে সিহঁতৰ মানে চাপ লাগে বুলি কোৱাটো মই মই পক্ষত নহয়। আৰু আমাৰ UPPL হৈ পেলাই আমি মানে খুব ষ্ট্ৰংকৈ আছোঁ। আমি আমাৰ বিটিআৰ অঞ্চলটো নেতৃত্ব দিয়াৰ কাৰণে খুবেই সক্ষম। গতিকে আমি BJPৰ যি মানে নেতৃবৃন্দসকলে BPFক লৈ পেলাই আগন্তুক দিনত
মিত্ৰতা বজোৱা কথা কোৱাখিনি বিজেপি দলে জানিব। আমি UPPL হৈ পেলাই আমি তাতে আমি একমত নহয়। গণতন্ত্ৰ দেশৰ সকলোৱে মানে কেণ্ডিডেট দিবলৈ পাৰে, এইটো প্ৰত্যেকটা দলৰে নিজৰ আদৰ্শ থাকে, সেই হিচাপে সকলোৱে প্ৰক্ষেপ কৰিব পাৰে। গতিকে আমি ভাবোঁ বিজেপি যদি চিন্তা চৰ্চা কৰিছে খুব ভালে কৰিছে, আৰু আমিও কোকৰাঝাৰ সমষ্টিটো আমি আজিৰ দিনত UPPL হিচাপে খুব ষ্ট্ৰং। গতিকে আমাৰ আহি থকা যি মানে আমাৰ লোকসভা, সেই লোকসভাত UPPLৰ পৰা প্ৰাৰ্থী থাকিব, সেইটো একেবাৰে নিশ্চিত আৰু কি। ককলাবাৰী পৰিষদীয় সমষ্টিত উপ নিৰ্বাচন আহি আছে, তাত আপোনালোকে যৌথভাৱে খেলিব নে UPPL যাবলৈকে? এইটো আমি এনেধৰণৰ ক'ব লাগিব, যিহেতু বিজেপি আৰু UPPLৰ লগত একেলগে চৰকাৰ চলি আছে, আৰু এই ছিটখন আমাৰ BTRৰ CM মহোদয়ৰ আছিলে। গতিকে মিত্ৰতাৰ যি আমাৰ বেলেঞ্চ আছে, সেই বেলেঞ্চটো ৰক্ষা কৰাৰ কাৰণে আমি ভাবোঁ বিজেপি দলে UPPL দলকে এৰি দিব। আৰু আগতো এনেধৰণৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহি আছে যে বিজেপি এটা নিষ্ঠাবান আৰু বন্ধুত্ব বজাই ৰখা এটা দল। গতিকে আমি ভাবোঁ এইটো ছিটটো UPPLে খেলিব, বিজেপিয়ে বিগ ব্ৰাদাৰ হিচাপে তাত ৰোল ল'ব। আৰু গণসুৰক্ষা প্ৰাৰ্থী নিজাববীয়াকৈ ককলাবাৰী পৰিষদীয় সমষ্টিত কেণ্ডিডেট দিম বুলি মানে ওলাই আছে। আমি ভাবোঁ আজিৰ দিনত আৰু গণসুৰক্ষা দল আছে বুলি আমি আৰু নাভাবোঁ, কাৰণ সেই দলটো আৰু অলৰেডি মানে অস্তিত্ব নোহোৱা এটা দল হৈ গ'ল। গতিকে আজিৰ দিনত আৰু এনেধৰণৰ এটা দল, যিহেতু গণসুৰক্ষা দল এটা জাতীয়তা ভাৱ লৈ পেলাই জন্ম পোৱা দল, গতিকে আজিৰ দিনত উন্নত কথা চিন্তা কৰি পেলাই, ডেভেলপমেণ্টৰ কথা চিন্তা কৰি পেলাই মানুহে ৰাজনীতি কৰে। আজিৰ দিনত তেনেধৰণৰ এটা দল আছে বুলি মই ভাবা নাই, আৰু যদি এখেতসকলে তেনেধৰণৰ কথা চিন্তা কৰিছে তেনেহ'লে এইটো বিফল হ'ব, এইটো কোনো যুক্তি নাই। আৰু কি কোৱা মেইনলি আমাৰ হেল্থ ডিপাৰ্টমেণ্টতো নতুনত্ব অনাৰ কাৰণে আমি প্ৰত্যেকটা ব্লকতে আমি এটা হেল্থ ATM এটা আমি ছাৰ্ভিচ দিবলৈ গৈ আছোঁ। এই হেল্থ ATMত মানুহে নিজৰ যি মানে বেমাৰ, সেই বেমাৰটো মানে দিয়াৰ লগে লগে যাতে মানে তেজৰ যোনটো মানে তেজত থকা যিখিনি বেমাৰে হওক বা মানে পাৰ্চেণ্টেজে হওক, সেই মানে ৰেচিঅ'বিলাক যাতে মানে ফটককৈ পায়, লগালগ যাতে পায়, তাৰ কাৰণে নতুন এটা পৰিৱেশ আমি হেল্থ ছেক্টৰত দিবলৈ গৈছোঁ। আৰু প্ৰত্যেকটা হস্পিটেলতে আমি চাব চেণ্টাৰবিলাকতে আমি এম্বুলেঞ্চৰ ব্যৱস্থা এইবাৰ মানে বাজেটৰ দ্বাৰা লোৱা হৈছে। ঠিক তেনেকুৱাই আমাৰ যি মানে বিকলাংগ, যিসকল মানে বহুত বিকলাংগৰ মানুহৰ আজিলৈকে মানে চাইকেল ব্যৱস্থা মানে কৰা হোৱা নাছিল। গতিকে আমি এইবাৰ আমাৰ BTR চৰকাৰে মানে 1000খন মানে আমাৰ চাইকেল, বিকলাংগবিলাকৰ যি চাইকেল, সেই চাইকেল দিয়াৰ কাৰণে আমি এইবাৰ ব্যৱস্থা লোৱা হৈছে। আৰু MCLA সকলৰ যি সমষ্টি আছে, এই সমষ্টিবিলাকৰ যি মানে গৰীব, একেবাৰে গৰীব, সেই গৰীববিলাকক যাতে বেপাৰ কৰি পেলাই যাতে টকা অৰ্জন কৰিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে আমি প্ৰত্যেকটা সমষ্টিতে 200জন কৰি যে মানে গৰীব ফেমিলিক আমি এটা ধনৰ ৰাশি দিবলৈ আমি গৈ আছোঁ। আৰু মাৰ্টিয়াৰ্ছবিলাকৰ যি আমাৰ বহুদিন ধৰি এটা অভিযোগ আছিলে যে মানে মাৰ্টিয়াৰ্ছ ফেমিলিসকলে মানে কোনো চৰকাৰী অনুদান পোৱা নাই। গতিকে এইবাৰৰ যি বাজেট, এই বাজেটত 5 লাখ টকা কৰি আমি মানে 500টা ফেমিলিক আমি 5 লাখ টকা কৰি আমি টকা ধন দিবলৈ গৈ আছোঁ। গতিকে এইবাৰ মই আশা কৰিছোঁ এইবাৰৰ যি বাজেট, এইটো নতুন এটা মানে ধাৰা আমাৰ BTR অঞ্চলত আনিব। লগতে আমি BTR এগ্ৰিমেণ্টত থকা যি আমাৰ 1500 কৰোৰ টকা আমি পাবলৈ সক্ষম হৈছিল, সেই 1500 কৰোৰ টকাৰো আমি কিছু মানে এইবাৰ 500 কোটি টকা আমি পাবলৈ সক্ষম হ'ম। গতিকে আমি বহুতো নতুনত্ব কাম কৰিবলৈ আমি সুবিধা পাম বুলি এইবাৰ আমি আশাবাদী। মই আশা কৰিছোঁ যে আমাৰ BTRৰ ৰাইজে এইবাৰৰ যি আমাৰ বাজেট,
এই বাজেটখন সকলো মানে মিছা কথা কাৰণ BPFৰ আজি এনেকুৱা দিন অহা নাই যে মন্ত্ৰিত্ব পাবলগীয়া যোগ্যৰ মানে দিনটো আজিলৈকে অহা নাই কাৰণ BPFৰ যোৱা 17 বছৰত যি ধৰণৰ দুৰ্নীতি আৰু যি যেনেকুৱা হত্যা হিংসা অস্ত্ৰৰ জড়িত এই অঞ্চলটো কৰি থৈ গৈছে বহুতো কেছ আজিও চলি আছে কেইদিনমানৰ কাৰণে হয়তো বন্ধ হৈ আছিলে NIAৰ এটা তদন্ত চলি আছে সেই NIAৰ তদন্তত BPFৰ বহুতো মুৰব্বী ইনক্লুডিং হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱ মানে আমি ক'ব পাৰোঁ বহুত জলদিয়ে জেলত যাবলৈ গৈ আছে গতিকে মন্ত্ৰী সভাত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰি নিজৰ মুছাৰী এজোৰা আৰু লগতে বালিচ লোৱাৰ কাৰণে ব্যৱস্থা কৰাই ভাল হ'ব বুলি মই BPFৰ নেতাবিলাকক ক'ব খোজোঁ আৰু কি এইটো এটা BTRৰ ৰাজ্যক যাতে মানে ফ্ৰাষ্ট্ৰেশ্যন এটা হয় মানে মানুহৰ মনৰ এটা মানে ৱেব আনাৰ কাৰণে এনে এটা অপপ্ৰচাৰ তাৰ বাহিৰা একো নহয় এইবাৰ নিৰ্বাচনত UPPLৰ প্ৰাৰ্থীগৰাকী দ্বিতীয় সতীগৰাকী বিধায়ক পৰ্যায় বুলি কৈছে বিজেপি সভাপতিয়ে কৈছে যে তেওঁলোকৰ লগত মিত্ৰতা স্থাপন হ'ব BPFৰ লগত তেতিয়াহ'লে UPPLৰ আমি UPPL হৈ পেলাই নিজৰ স্থিতিত অটুট UPPLক BPFে ভোট দিয়া নাই সেইটো কথা সত্য আৰু আমি সেইটো কথাও ক'ব খোজোঁ যে গণতন্ত্ৰ দেশত কোন মানে মেম্বাৰে কাক মানে ভোট দিলে সেইটো দেখুওৱা তাত কোনো এটা প্ৰভিজন নাই গতিকে BPFৰ যি 3টা MLA এই MLA সকলে যে BJPক ভোট দিছে বুলি কোৱাটো সেইটো একদম 100% সঁচা নহয় কাৰণ ভোট দিয়া সময় কোনো দেখা নাই আৰু আমাৰ এনেও আমি ফাৰ্ষ্ট কেণ্ডিডেটৰ আমি 5টা বেছিকৈ জিকিবলৈ সক্ষম হৈছোঁ ছেকেণ্ডতো আমি 5টা জিকিবলৈ সক্ষম হৈছোঁ গতিকে মই ভাবোঁ আমাৰ BPF নহ'লেও আমি জিকাটো আমাৰ কমফৰ্টেবল আছিলে আৰু এইটোও হ'ব পাৰে যে কংগ্ৰেছ আৰু AIUDFৰ যি মানে মেম্বাৰসকল আছিলে এখেতসকলে আমাক বিপুল ভোট দি জয়যুক্ত কৰিছে তাত BPFে ভোট দিছে বুলি সাঙুৰাটো সেইটো মানে বিৰাট যুক্তিপূৰ্ণ নহয় বুলি মই ক'ব খোজোঁ আৰু কি আমি সেইটো ভাবোঁ যে আমাৰ যি শীৰ্ষ নেতা আজি এনেকুৱা এটা পৰিৱেশ অহা নাই যে মানে BPF দলক মিত্ৰতা লৈ পেলাই অসমখন চলাব লাগিব বা BTRখন চলাব লাগিব কাৰণ UPPL AGP আৰু BJPৰ যি আমাৰ মিত্ৰতা সেই মিত্ৰতাটো খুব ষ্ট্ৰং খুব মানে অটুট গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ যি কথা বাৰ্তাবিলাক কয় সেই কথা বাৰ্তাৰ ওপৰত মই এটাই কথা ক'ম এখেতে এজন বেচলেছ মানুহ কাৰণ যি সময়ৰ পৰা এখেতক আমি ৰাজনীতিক জীৱনত আমি শুনিব পাইছোঁ দেখিবলৈ পাইছোঁ বহুতো দল AGP কংগ্ৰেছ AIUDF আজি BPF অহাকালি UPPL এখেতে এই যে মানে দল বাগৰা যি ৰাজনীতি কৰে গতিকে আমি এখেতক এটা তাত বিজনেছ বুলি আমি প্ৰথমতে কওঁ এখেতে কোনো জাতিৰ লগত কোনো অসমৰ ৰাজ্যৰ লগত লিংক নথকা মানুহ এটা নিজক জীয়াই ৰখাৰ কাৰণে এটা অকুপেশ্যন হিচাপে চিলেক্ট কৰি লৈছে ৰাজনীতিকটো গতিকে ইয়াৰ ওপৰত বহুত ক'বলগীয়া নাই তৎসত্ত্বেও যদি তেনেধৰণৰ কথা কৈছে আমি ভাবোঁ BPFে নিজৰ যি মানে দায়ী যি মানে 17 বছৰত কৰি আহিলে সেই দায়িত্বটো ৰুলিং পাৰ্টিৰ লগত থাকি পেলাই লুকোৱাৰ এটা প্ৰচেষ্টা NIAৰ তদন্তৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজকে বচোৱাৰ এটা প্ৰচেষ্টা CBIৰ তদন্তত আৰ্মছৰ কেছ মাৰ্ডাৰৰ কেছৰ পৰা নিজক বাচোৱাৰ কাৰণে এটা চেষ্টা কৰি আছে সেইটো কথা মই আগতো কৈছোঁ আৰু ৰিপিট কৰিছোঁ UPPLৰ লগত বহুতো BPFৰ নেতৃবৃন্দসকলে কথা পাতি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আশ্ৰয় বিচাৰি পেলাই বহুত জলদিয়ে বহুত BPF লিডাৰে UPPL জইন কৰিব BJP জইন কৰিব গতিকে এই সময়ত BPFে আজিৰ দিনত এক অস্তিত্ব নোহোৱা এটা বৈঠা নোহোৱা নাৱৰ দৰে এটা মেৰুদণ্ড নোহোৱা হাৰ নোহোৱা এটা পাৰ্টি বুলি মই ক'ব খোজোঁ আৰু बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां
किरण एन्टारप्राइज जेराव नोंथांमोनहा मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा य'दा ट्राक आरो ई-रिक्शा लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला अन्थाइ सिमेन्ट इटा बाक्सा जिल्ला सालबारि मुखुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा य'दा ट्राक ई-रिक्शा आरो बाला अन्थाइ सिमेन्ट इटाफोरखौ गोरलैयैनो मोननो हागोन गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन।